নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে, নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, ৰামায়ণ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰামায়ণ বাল্মীকিয়ে ৰচনা কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় পতাকাৰ গেৰুৱা ৰংটো কিহৰ প্ৰতীক? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় পতাকাৰ গেৰুৱা ৰংটো ত্যাগ আৰু সাহসৰ প্ৰতীক। 4 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটো কিহৰ প্ৰতীক? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটো বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক। 5 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকী। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো হ'ল জন গণ মন। 8 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে অশোক স্তম্ভ। 10 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী। 11 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। 12 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় ফল হৈছে আম। 13 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় জন্তু হৈছে ঢেকীয়াপতীয়া বাঘ। 14 নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় পতাকাৰ বগা ৰংটো কিহৰ প্ৰতীক? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় পতাকাৰ বগা ৰংটো শান্তি আৰু সত্যৰ প্ৰতীক। 15 নম্বৰ প্ৰশ্নটো হৈছে, ইণ্ডিয়া গেটৰ উচ্চতা কিমান? ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়া গেটৰ উচ্চতা 42 মিটাৰ অৰ্থাৎ 138 ফুট।